নমস্কাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এই ফৰ্মখন কেনেকৈ ফিলআপ কৰিব ইয়াৰ সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাই দিয়া হ'ব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই ল'ব আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ পাছত আপুনি অতি সহজতে এই ফৰ্মখন নিজেই ফিলআপ কৰিব পাৰিব আৰু আনকো ফিলআপ কৰি দিব পাৰিব গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে ফেচবুক আৰু হোৱাটছআপত শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয় আৰু সকলোৱে যাতে শুদ্ধকৈ ফৰ্মখন ফিলআপ কৰিব পাৰে আৰু এই চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিঅ'সমূহ পাই থাকিবলৈ প্ৰথমে ইয়াত আপোনাৰ বা যিগৰাকী মহিলাৰ বাবে এপ্লাই কৰি আছে তেখেতৰ একপি পাছপোৰ্ট সাইজৰ ফটো লগাব লাগিব তাৰ পাছত এক নম্বৰত দিয়া আছে আত্মসহায়ক গোটৰ সদস্যৰ নাম নেম অফ দা এছএইচজি মেম্বাৰ ইন কেপিটেল লেটাৰ্ছ অৰ্থাৎ ইয়াত আপোনাৰ বা যিগৰাকী মহিলাৰ বাবে এপ্লাই কৰি আছে তেখেতৰ নামটো কেপিটেল লেটাৰত লিখিব লাগিব 2 নম্বৰত দিয়া আছে আত্মসহায়ক গোটৰ নাম এছএইচজি নেম ইয়াত মহিলাগৰাকীৰ গোটৰ নামটো লিখিব লাগিব 3 নম্বৰত মহিলাগৰাকীৰ গোটৰ এমআইএস কোডটো দিব লাগিব আৰু 4 নম্বৰত মহিলাগৰাকীৰ বা ঘৰৰ কাৰোবাৰ ফোন নাম্বাৰটো ইয়াতে দিব লাগিব 5 নম্বৰত মহিলাগৰাকীৰ জাতি বা কাষ্ট সিলেক্ট কৰিব লাগিব জেনাৰেল ওবিসি এসসি এসটি জি হয় সিলেক্ট কৰিব আৰু যি হয় হেতু আপুনি ইয়াৰ বিপৰীতে থকা যেটো ঘৰ দেখিছে ইয়াতে আপুনি এটা ৰাইট চিন দিব আৰু ৰাইট চিন দিওতে এটা কথা মনত ৰাখিব যাতে ৰাইট চিনটো ঘৰটোৰ ভিতৰত হয় যাতে বাহিৰলৈ ৰাইট চিনডাল না যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব 6 নম্বৰত সুধিছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি অৰ্থাৎ মহিলাগৰাকী মৰাণ আৰু মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি সুধিছে যদিহে হয় তেনেহলে হয় ৰাইট চিন দিব আৰু যদিহে নহয় তেনেহলে নহয় ৰাইট চিন দিব 7 নম্বৰত সুধিছে আবেদনকাৰী বা মহিলাগৰাকী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি যদিহে হয় তেনেহলে হয় ৰাইট চিন দিব আৰু যদিহে নহয় তেনেহলে নহয় ৰাইট চিন দিব 8 নম্বৰত মহিলাগৰাকীৰ সেভিং বেংক একাউণ্ট নাম্বাৰ লিখিব লাগিব মহিলাগৰাকীৰ বেংক একাউণ্টখন চাই অতি সাৱধানেৰে আৰু শুদ্ধকৈ এই ঘৰবোৰত এটা এটাকৈ বেংক একাউণ্ট নাম্বাৰবোৰ লিখিব তো এই বেংক একাউণ্টতে চৰকাৰে 10000 টকা দিব গতিকে আপোনালোকে অতি সাৱধানেৰে বেংক একাউণ্ট নাম্বাৰবোৰ ফিলআপ কৰিব 9 নম্বৰত বেংকৰ নামটো লিখিব ষ্টেট বেংক পাঞ্জাব নেচনেল বেংক গাঁৱলীয়া বেংক এনেদৰে যি বেংকত আপোনাৰ একাউণ্ট আছে সেই বেংকৰ নামটো ইয়াতে লিখিব 10 নম্বৰত বেংকৰ শাখা নাম বা ব্ৰাঞ্চ নামটো লিখিব 11 নম্বৰত আইএফএসসি কোড অৰ্থাৎ বেংকৰ আইএফএসসি কোডটো ইয়াতে এটা এটাকৈ অতি শুদ্ধকৈ লিখিব আৰু 12 নম্বৰত আপোনাৰ গাঁও বা ভিলেজৰ নামটো লিখি দিব মন কৰিব ফৰ্মখন ফিলআপ কৰোতে আপোনালোকে অতি সাৱধানেৰে আৰু শুদ্ধকৈ ফিলআপ কৰিব কাৰণ কিবা এটা ভুল হ'লে ইয়াতে আপোনালোকে ৰিজেক্ট হোৱাৰ চান্স থাকিব আৰু 10000 টকা লাভ নকৰিব গতিকে আপোনালোকে সকলোবোৰ ভালদৰে জানি বুজি লৈ অতি শুদ্ধকৈ ফৰ্মখন ফিলআপ কৰিব ইয়াৰ পাছত 13 নম্বৰত আছে গাঁও পঞ্চায়ত বা গাঁও পৰিষদ উন্নয়ন সমিতি বা গাঁও উন্নয়ন সমিতি বা এমএসসি সমষ্টিৰ নাম ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা নাম আপোনালোকে ইয়াতে লিখিব লাগিব ইয়াতে সাধাৰণতে আপোনালোকে গাঁও পঞ্চায়তৰ নামটো লিখি দিব 14 নম্বৰত উন্নয়ন খণ্ড বা ব্লকৰ নামটো লিখিব ইয়াতে লিখি দিব 15 নম্বৰত জিলা বা ডিস্ট্ৰিক্টৰ নামটো লিখিব 16 নম্বৰ কোড এলএসি বা বিধানসভা সমষ্টিৰ নামটো লিখিব লেটেষ্ট ৰেকৰ্ডৰ মতে কি হয় আপোনাৰ এলএসি বা সমষ্টি হেই নামটো লিখিব 16 নম্বৰ খত ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নম্বৰ বা ইপিক নম্বৰ ইয়াতে লিখি দিব যেটো আপুনি আপোনাৰ ভোটাৰ কাৰ্ডটোত ওপৰলৈ পাই যাব 16 নম্বৰ ঘত ভোট গ্ৰহণ কেন্দ্ৰ বা পুলিং ষ্টেচন নামটো লিখি দিব 16 নম্বৰ ঘত ভোট গ্ৰহণ কেন্দ্ৰ নম্বৰ বা পুলিং ষ্টেচন নাম্বাৰটো ইয়াতে লিখি দিব 17 নম্বৰত মহিলাগৰাকীৰ সন্তানৰ সংখ্যা কেইটা আছে লিখিব যদিহে আছে লিখিব যদিহে নাই তেনেহলে নিলিখিব 18 নম্বৰত বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি আছে তেনেহলে ইয়াতে লিখিব আৰু যদিহে নাই তেনেহলে নিলিখিব অৰ্থাৎ মহিলাগৰাকীৰ যদি 3 পৰা 14 বছৰ বয়সলৈকে ছোৱালী আছে আৰু সেই ছোৱালী যদি স্কুললৈ গৈছে তেনেহলে কেইজনী ছোৱালী আছে তাৰ সংখ্যাটো ইয়াতে লিখিব 19 নম্বৰত দিয়া আছে বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই যদিহে হৈছে তেনেহলে হয় ৰাইট চিন দিব আৰু যদিহে কৰোৱা হোৱা নাই তেনেহলে নহয় ৰাইট চিন দিব আৰু যদিহে ছোৱালী সন্তান নাই তেনেহলে কোনোটোতে আপুনি ৰাইট চিন নিদিব 20 নম্বৰত আহিলে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছে ইয়াত আপোনালোকে হয় ৰাইট চিন দিবই লাগিব আৰু যদিহে আপুনি নহয় ৰাইট চিন দিয়ে তেনেহলে কিন্তু আপুনি 10000 টকা লাভ নকৰিব গতিকে যদিও আপোনাৰ পুলি কেইটা মৰি গৈছে তেনেহলে দুটা গছপুলি আপুনি ৰুই ল'ব আৰু হয় ঘৰটোত আপুনি ৰাইট চিন দিব 20 নম্বৰ খত সুধিছে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে অৰ্থাৎ যদিহে আপোনাৰ পুলি দুটা মৰি গৈছে সেই ঠাইত আপুনি পুনৰ নতুন গছপুলি ৰুইছে নেকি হেতু সুধিছে যদিহে হয় আপুনি হয় ঘৰটোত ৰাইট চিন দিব আৰু যদিহে নহয় তেনেহলে নহয় ঘৰটোত ৰাইট চিন দিব 21 নম্বৰত 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট বা গ্ৰাম্য সংগঠন বা মণ্ডল পৰ্যায়ৰ সংগঠন বা বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি অৰ্থাৎ যদিহে আপুনি 2021 চনৰ আগতে মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে যিকোনো বেলেগ প্ৰতিষ্ঠানৰ পৰা
যদিহে লোন লৈছিলে আৰু সেই লোন যদি আপুনি মৰা নাই তেতিয়াহ'লে আপুনি হয়ত ৰাইট চিন দিব আৰু যদিহে নহয় তেনেহ'লে আপুনি নহয় ঘৰটোত ৰাইট চিন দিব 22 নম্বৰত সুধিছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাওক অৰ্থাৎ ইয়াতে আপুনি আপোনাক সুধিছে 10,000 টকা লৈ আপুনি কি ব্যৱসায় আৰম্ভ কৰিব তাৰ বিষয়ে ইয়াতে সুধিছে ইয়াতে আপুনি যেনে হাঁহ পালন ছাগলী পালন কুকুৰা পালন এনেদৰে যিটো আপুনি কৰিবলৈ বিচাৰে যিটো ব্যৱসায় আপুনি কৰিব বিচাৰে সেই ব্যৱসায়ৰ নামটো ইয়াতে আপুনি লিখি দিব উল্লেখ কৰিছে গ শাখা চাওক অৰ্থাৎ ইয়াতে আপোনাৰ ফৰ্মখনত লাষ্টলৈ এখন ব্যৱসায়ৰ লিষ্ট দিয়া হৈছে তাত চাইও আপুনি ইয়াতে ব্যৱসায়ৰ নামটো লিখিব পাৰিব ইয়াতে বিভিন্ন ব্যৱসায়ৰ নাম দিয়া আছে যেনে দুগ্ধ সামগ্ৰীৰ ব্যৱসায় ছাগলী পালন গাহৰি পালন ঘৰুৱাভাৱে পশু পালন পাৰ চৰাই পালন কণীৰ পৰা কুকুৰা পালন এনেদৰে বিভিন্ন ব্যৱসায়ৰ নাম ইয়াতে দিয়া আছে ইয়াৰ পৰা চাইও আপুনি যিটো আপুনি কৰিব সেই ব্যৱসায়ৰ নামটো আপুনি ইয়াতে লিখিব পাৰিব তাৰ পাছত আছে ঘোষণা ডিক্লেৰেশ্যন ইয়াতে আপুনি আপোনাৰ নামটো লিখি দিব আৰু ইয়াত আপোনাৰ স্বামী বা পিতৃৰ নামটো যাৰ নাম দিয়ে স্বামী বা বাপেকৰ নাম অসমীয়াত লিখিব আৰু ইয়াত আপোনাৰ নামটো ইংৰাজীত লিখিব আৰু ইয়াত আপোনাৰ স্বামী বা পিতৃৰ নামটো ইংৰাজীত লিখিব খ নম্বৰত দিয়া আছে মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম আৰু গ নম্বৰত লিখিছে মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম অৰ্থাৎ খ আৰু গত দুটা চুক্তি ইয়াতে লিখিছে এই ঠাইত তাৰিখ বা ডেট উল্লেখ কৰিব ইয়াত আপোনাৰ স্থান বা গাঁৱৰ নামটো উল্লেখ কৰিব ইয়াত মহিলাগৰাকীৰ সম্পূৰ্ণ সহি বা স্বাক্ষৰ মাৰিব লাগিব ডেটটো লিখোতে যিদিনাখন আপুনি ফৰ্মখন ফিলআপ কৰি আছে সেই দিনাখনৰ ডেটটো দিব পাৰিব বা যিদিনাখন আপুনি ফৰ্মখন জমা দিব সেই ডেটটো দিব পাৰিব ইয়াতে কোনো ধৰণৰ কথা নাই ইয়াৰ পাছত আছে সংকল্প পত্ৰ 1 ইয়াতে লিখিছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী ইয়াতে মহিলাগৰাকীৰ নামটো লিখিব লাগিব পিতা স্বামী মহিলাগৰাকীৰ স্বামী বা পিতৃৰ নামটো ইয়াতে লিখিব লাগিব মহিলাগৰাকীৰ বয়স ইয়াতে দিব লাগিব আৰু ইয়াত মহিলাগৰাকীৰ গোটৰ নামটো লিখিব লাগিব আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড ইয়াতে গোটৰ MIS কোডটো লিখিব লাগিব বাকি এইবোৰ আপোনালোকে পঢ়ি চাব পাৰে তাৰ পাছত আপোনালোকে তললৈ যাব এই ঠাইত আবেদনকাৰী বা মহিলাগৰাকীয়ে সহি মাৰিব লাগিব ইয়াৰ পাছত সংকল্প পত্ৰটোত লিখিছে ইয়াৰ দ্বাৰা মই ইয়াতে আপোনাৰ মহিলাগৰাকীৰ নামটো লিখি দিব পিতা স্বামী ইয়াতে মহিলাগৰাকীৰ স্বামী বা পিতৃৰ নামটো লিখিব মহিলাগৰাকীৰ বয়স লিখিব ইয়াতে মহিলাগৰাকীৰ আত্মসহায়ক গোটটোৰ নামটো লিখিব আৰু ইয়াতে মহিলাগৰাকীৰ গোটৰ MIS কোডটো লিখিব 1 আৰু 2 নম্বৰত লিখা কথাখিনি আপোনালোকে পঢ়ি চাব পাৰে তাৰ পাছত লিখিছে মোৰ উপস্থিতিত আবেদনকাৰীয়ে ইয়াতে ডেটটো দিব যিদিনাখন ফৰ্মখন ফিলআপ কৰি আছে সেই ডেটটো দিব তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলো হাকিৰ স্বাক্ষৰ ইয়াতে কোনোবা এজন মানুহৰ সহি লাগিব তাৰ পাছত আবেদনকাৰীৰ স্বাক্ষৰ বা মহিলাগৰাকীৰ সহি লাগিব ইয়াতে তাৰ পাছত সংকল্প 1 আৰু সংকল্প 2 টো পুনৰ ইয়াতে ইংৰাজীত ইয়াতে লিখিছে আৰু ইয়াতে আপোনালোকে পুনৰ ইয়াতে আপুনি ইংৰাজীত আপোনালোকৰ সকলোখিনি ইয়াতে লিখিব লাগিব ইয়াতে মহিলাগৰাকীৰ নামটো লিখিব ইয়াত স্বামী বা বাপেকৰ নামটো লিখিব ইয়াত মহিলাগৰাকীৰ বয়স লিখিব আৰু ইয়াত মহিলাগৰাকীৰ গোটৰ নামটো লিখিব লাগিব আৰু ইয়াত গোটৰ MIS কোডটো লিখিব লাগিব আৰু তললৈ ইয়াতে এপ্লিকেন্ট বা মহিলাগৰাকীৰ সহি লাগিব তাৰ পাছত সংকল্প পত্ৰটোত ইয়াতে মহিলাগৰাকীৰ নামটো লিখিব ইয়াত মহিলাগৰাকীৰ স্বামী বা বাপেকৰ নামটো লিখিব ইয়াত মহিলাগৰাকীৰ বয়সটো লিখিব আৰু ইয়াত মহিলাগৰাকীৰ গোটৰ নামটো লিখিব লাগিব আৰু ইয়াতে গোটৰ MIS কোডটো লিখিব লাগিব তাৰ পাছত তললৈ ইয়াতে আপোনাৰ গাঁৱৰ নামটো বা আপোনাৰ ঠাইৰ নামটো দিব ইয়াত ডে বা বাৰৰ নামটো দিব যিদিনাখন ফিলআপ কৰি আছে সেই ডে বা বাৰৰ নামটো দিব ইয়াত ডেট আৰু বছৰ উল্লেখ কৰিব আৰু ইয়াত আপোনাৰ নামটো দিব পাৰিব তাৰ পাছত ইয়াতে কোনোবা এজন মানুহৰ সহি বা সাক্ষী সহি লাগিব আৰু ইয়াত এপ্লিকেন্ট বা মহিলাগৰাকীৰ সহি লাগিব তাৰ পাছত তললৈ এটা গুৰুত্বপূৰ্ণ বিষয় আহিলে ইয়াতে লিখিছে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো ইয়াতে আপুনি অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা পুলিকেইটাৰ দুটা ফটো দিব লাগিব দুটা পুলি ৰুইছিলে যেহেতু গতিকে দুটা ফটো দিব লাগিব ইয়াতে এটা ফটো দিব লাগিব আৰু ইয়াতে এটা ফটো দিব লাগিব এই যি দুটা বক্স এই বক্স দুটাৰ ভিতৰত ফটো দুকপি লগাব লাগিব তাৰ পাছত তললৈ আপোনালোকে চাব পাৰে ইয়াতে কোনো ধৰণৰ আৰু ফিলআপ কৰিবলৈ নাই গতিকে এনেদৰে আপুনি অতি সহজতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্মখন নিজে ফিলআপ কৰিব পাৰিব আৰু আনকো ফিলআপ কৰি দিব পাৰিব গতিকে ভিডিঅটো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু ভিডিঅটো যিমান পাৰে ফেচবুক আৰু হোৱাটছআপত শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয় আৰু সকলোৱে যাতে অতি শুদ্ধকৈ ফৰ্মখন ফিলআপ কৰিব পাৰে গতিকে লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈ ধন্যবাদ